2022 নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আপোনালোকলৈ লৈ আহিছো এটি নতুন অসমীয়া চেনেল অসমীয়া ৰাপন য'ত থাকিব জাতি মাটিৰ গোন্ধ য'ত আপোনালোকে নিজকে দেখা পাব এক সত্য বাস্তৱ দাপোনৰ মাজেৰে লগতে দৈনিক ঘটি থকা ভাল বেয়া বাতৰি অসমীয়া দাপোন চেনেলৰ মাজেৰে আমি আপোনালোকৰ মাজলৈ কঢ়িয়াই আনিম বহু কথা আৰু খেলুৱৈসকলে বৈজ্ঞানিক পদ্ধতিৰে নিজকে কিদৰে প্ৰস্তুত কৰিব তাৰে কিছু কৌশল য'ত থাকিব আমাৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যা সমাধানৰ উপায় আৰু থাকিব জ্যোতিষ বিধান লগতে জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে বিভিন্ন সমস্যাৰ সমাধান য'ত থাকিব কম্পিউটাৰ শিক্ষাৰ লগতে বিভিন্ন ধৰণৰ কেৰিয়াৰ গাইডৰ ওপৰত চৰ্চা কিদৰে থলুৱা বস্তুৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পৰা যায় আৰু আছে থলুৱা খাদ্যৰ ওপৰত অসমীয়া গৃহিণীসকলৰ নানা ধৰণৰ খাদ্যৰ সম্ভাৰ এই সকলোখিনি লগত লৈ আমি অসমীয়া দাপোন চেনেলৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিবলৈ প্ৰয়াস কৰিছো সদায় লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে চাবলৈ নাপাহৰিব আপোনালোকৰ আপোন চেনেল অসমীয়া দাপোন So guys, please visit and subscribe Ohomia Dabon in YouTube and also we are available on Facebook and Twitter. So please do more and more likes and comments. Thank you very much. And our link is given below on the screen. So till then, bye bye.